হেল্ল' বন্ধুসকল, মই জয়দীপ আৰু আপুনি চাইছে মোৰ ইউটিউব চেনেল জয়দীপ শৰ্মা। তো বন্ধুসকল, আজি এনেকুৱা এটা ফিচাৰ্ছৰ কথা ক'ম যিটো আপোনাৰ মোবাইলত আছে আৰু আপুনি হয়তো নাজানে। যিটো ফিচাৰ্ছৰ নাম হৈছে ডেভেলপাৰ অপশ্যন। আপোনাৰ মোবাইলৰ এডিশ্যনেল ছেটিংছত যাই পাই যাব আৰু কিছুমানৰ মোবাইলত হয়তো সেই ছেটিংছটো নাথাকে আৰু আপুনি আনি ল'ব লাগিব। কেনেকৈ আনে, কেনেকৈ বস্তুটো কি কৰিব লাগে, সকলো কথা ক'ম। মানে এই ডেভেলপাৰ অপশ্যনটোত আপুনি আপোনাৰ মোবাইলটো এটা বেলেগ লেভেলৰ, একদম নেক্সট লেভেল বিদ্যা বুলি কৈছোঁ। একদম মানে যিটো আপোনাৰ মোবাইল তাতকৈ অলপ বেলেগ নেক্সট লেভেলৰ কৰি দিব পাৰিব। আপুনি গেম খেলাৰ হওক, মানে সকলো টাইপৰ, মানে মোবাইলটো আপোনাৰ যিটো স্পীডত চলিছে তাতকৈ অলপ বেছি স্পীডত মানে চলিব, মানে সকলো কৰিব পাৰি। ক'ত কেনেকৈ কি কৰিব লাগে সকলো কথা ক'ম। তো ভিডিঅ'টো অলপো স্কিপ নকৰি চাই থাকক। তো বন্ধুসকল, আপুনি প্ৰথম যাব লাগিব নিজৰ ছেটিংছত গৈ আপুনি এবাউট ফোনৰ প্ৰথমতে আপুনি চাই ল'ব এডিশ্যনেল ছেটিংছত আছেনে নাই ডেভেলপাৰ অপশ্যনটো। তলফালে থাকে, মোৰ নাই, নহ'লে আপুনি এবাউট ফোনত যাব লাগিব। এবাউট ফোনত যায় আপুনি যিটো মিউ ভাৰ্জন আছে, এই মিউ ভাৰ্জনত বহুকেইবাৰ ক্লিক কৰি দিব। ক্লিক কৰি ইউ আৰ নাও এ ডেভেলপাৰ, আপোনাৰ ডেভেলপাৰ অপশ্যনটো আহি গৈছে। আপুনি হয়তো কিছুমান মোবাইলত মিউ ভাৰ্জনটো নাথাকে, আপুনি এণ্ড্ৰইড ভাৰ্জন আৰু ইয়াত মানে যিটো বিল্ড ভাৰ্জন বুলি থাকে আপুনি দেখা পাব, আপোনাৰ বিল্ড ভাৰ্জন থাকিব পাৰে। বিল্ড ভাৰ্জনটোত আপুনি ক্লিক কৰি দিব, কেইবাবাৰো ক্লিক কৰি দিব। আপুনি ক্লিক কৰি দিলে আপোনাৰ ডেভেলপাৰ অপশ্যনটো আহি যাব। তো মোৰ এডিশ্যনেল ছেটিংছত চাম যায় ডেভেলপাৰ অপশ্যনটো আছেনে নাই। তো ডেভেলপাৰ অপশ্যন আহি গ'ল। ইয়াত প্ৰথমতে গৈ আপুনি চাব লাগিব আপোনাক কি কি চেঞ্জেছ লাগে, আপুনি কি কি কৰিব বিচাৰে, আপোনাৰ ইচ্ছামতে কৰিব পাৰিব। প্ৰথম মই চাম ডাৰ্ক থিমটো। ইয়াত ডাৰ্ক থিমটো আপুনি ডাৰ্ক থ'ব পাৰে। ডাৰ্ক হ'লে মানে আপোনাৰ সকলো এপ, মোবাইলটো মানে গোটেই মোবাইলটো আপোনাৰ ডাৰ্ক হৈ যাব। মই মানে এই ছেটিংছটো ভাল লাগে, মানে ডাৰ্কটো মানে অলপ চকুকেইটা প্ৰটেকশ্যন হয়। তো লাইট কৰি থৈছোঁ এতিয়া ভিডিঅ' বনাবৰ কাৰণে। তাৰপিছত আপুনি তলৰফালে চাই যায় আপুনি দেখা পাব বহুত কিবা কিবি আছে। আপোনাৰ ইচ্ছামতে আপুনি থ'ব পাৰে। আপুনি বেলেগ ভিডিঅ' চাই ল'ব এনেকুৱা। মই বেছি দীঘলীয়া কৰি নাথাকোঁ কাৰণ বহুত দীঘল হৈ যাব ভিডিঅ'টো। এতিয়া মই চাম যায় ইয়াত উইণ্ড'জ এনিমেশ্যন স্কেল, ট্ৰানজিশ্যন এনিমেশ্যন স্কেল, এনিমেটৰ ডিউৰেশ্যন স্কেল, এইকেইটা গোটেইকেইটা আপুনি অফ কৰি থৈ দিব। মোৰ অলৰেডি অফ হৈয়ে আছে, আপোনাৰ অফ হৈ থকা নাই, আপুনি অফ কৰি থৈ দিব। তাৰপিছত আপুনি নিজৰ মোবাইলটো একবাৰ টিপি চাব, তাৰপিছত কেনেকুৱা এটা নেক্সট লেভেলৰ আপোনাৰ মোবাইলটো কেনেকুৱা এটা স্পীড হৈ যায়। আপুনি নিজে চক খাই যাব আপুনি, কেনেকুৱা মানে একদম বেলেগ লেভেল হৈছে। আৰু এইটো স্মলেষ্ট উইথ, এইটোত আপুনি যিমান বেছি কৰি দিয়ে আপুনি মানে আপোনাৰ স্ক্ৰীণখনৰ আখৰবিলাক সৰু হৈ যাব আৰু বেছি কভাৰ কৰিব আপোনাৰ বস্তুবিলাক। আপুনি মানে চাই ভাল পাব, কিন্তু আপোনাৰ অলপ সৰু হ'ব। মোৰ মতে মই মিলাই থৈ দিছোঁ। আৰু ইয়াত ফ'ৰ্চ 4x MSA, এইটো যদি ইনেবল কৰি থৈ দিয়ে আপুনি অলপমান মোবাইলটো বেলেগ আৰু অলপ স্পীড মাৰিব, মানে গেম খেলাত হওক, মানে এটা ভাল এটা মানে পাৰফৰ্মেঞ্চ পাব, খেলি ভাল লাগিব আপোনাৰ। এইটো গেমৰ কাৰণে বেছিকেলি লয়, আপুনি খেলি ভাল পাব গেম। তাৰপিছত আপোনাৰ বহুত বস্তু আছে ইয়াত। ফ'ৰ্চ ডেস্কটপ মোড, ইয়াত যদি আপুনি এইটো অন কৰি থৈ দিয়ে আপোনাৰ মানে অলপ মোবাইলটো অলপ ডেস্কটপ টাইপ হৈ যাব, মানে নেট চোৱাত হওক, মানে সকলো টাইপতে মানে অলপ ভাল মানে আহি যাব পাৰফৰ্মেঞ্চটো। ইয়াত আৰু আপুনি বহুত অপশ্যন পাব, আপোনাৰ হিচাপমতে আপুনি থ'ব পাৰে। ইয়াত এচেণ্ট কালাৰ মই এতিয়া ব্লেক কৰি থৈ দিছোঁ, আপুনি নিজৰ ইচ্ছামতে থ'ব পাৰে। ইয়াত আইকন ছেপটো মানে যি ইচ্ছা আপুনি থ'ব পাৰে। তাৰপিছত ইয়াত বহুত কিবা কিবি আছে, তো আপুনি চাব নিজৰ ইচ্ছামতে আপুনি যি থ'ব বিচাৰে আপুনি থ'ব পাৰে।
ইয়াত আপুনি গেম ড্ৰাইভাৰ পাৰফৰ্মেঞ্চ, ইয়াত যদি আপুনি গেম ড্ৰাইভাৰ পাৰফৰ্মেঞ্চত যায়, আপুনি যদি গেম ড্ৰাইভাৰত থৈ দিয়ে আপোনাৰ গেম, তেতিয়া সেই গেমটো এটা একদম আল্ট্ৰা লেভেল বুলি কৈছোঁ। এই বন্ধুসকল, ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাব, আৰু নিশ্চয় ভালে লাগিল। আৰু বহুতে নাজানে এইটো ফিচাৰ্ছৰ কথা, সেইকাৰণে হয়তো মই বনাই দিলোঁ। তো চাই নিশ্চয় কিজানি ভালে পাইছে। ভাল পাইছে যদি এটা লাইক কৰি দিব, আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ 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 বুলি কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব, আৰু ন'টিফিকেশ্যন বেলটো বজাই দিব মোৰ এনেকুৱা লেটেষ্ট টেকনিকেল ভিডিঅ'ছ পাই থাকিবৰ বাবে। থেংক ইউ।